ডায়াবেটিস আৰু হাই ব্লাড প্ৰেছাৰ এই দুটাই মোষ্ট কমন কাৰণ হয় কিডনি ৰোগৰ স্পেশালি আমাৰ ইণ্ডিয়ান সিনাৰিঅ'ত যদি কওঁ এতিয়া ইণ্ডিয়াখন ডায়াবেটিস ক্যাপিটেল হিচাপে জনা যায় পৃথিৱীৰ সবাতোকৈ বেছি অসংখ্যক ডায়াবেটিস ৰোগী আমাৰ ইণ্ডিয়াতে আছে প্ৰতিজন ডায়াবেটিক ৰোগী বা প্ৰতিজন হাই ব্লাড প্ৰেছাৰ উচ্চ ৰক্তচাপৰ ৰোগীয়ে তেওঁলোকে নিয়মীয়াভাৱে যাতে তেওঁলোকৰ কিডনিৰ হেল্থটো জানিবৰ বাবে যোনখিনি উচিত পৰীক্ষা নিৰীক্ষা লাগে তেওঁলোকে নিয়মীয়াভাৱে যাতে কৰি থাকে হেতুৰ ওপৰত গুৰুত্ব দিব লাগে যোনটো মেচিন বেসড ডায়ালাইসিস হিমোডায়ালাইসিস বুলি আমি কওঁ হস্পিটেলত যোনটোত কৰা হয় এটা এটা বিৰাট সিম্পল প্ৰচিজাৰ পেশেন্ট ওপিডি বেসিছত আহি পেলাই তেওঁলোকে কৰি গুছি যাব পাৰে যদি তেওঁ এজন মেইনটেনেন্স ডায়ালাইসিছত থকা ৰোগী হয় গোটেই ডায়ালাইসিসটো কৰোতে আমি ইন এণ্ড এৰাউণ্ড 3 to 4 hours টাইম লাগে আৰু পেশেন্টটো কি কয় আমি সেইখিনি সময় যেতিয়া ডায়ালাইসিস কৰি থাকোঁ তেওঁলোকৰ বিপি পালছ সুগাৰ যিখিনি মনিটৰিং কৰিবলগীয়া হয় কৰা হয় আৰু একেবাৰে সিম্পল প্ৰচিজাৰ যেহেতু আমি জানো যে কিডনি ডিজিজৰ আৰ্লি ষ্টেজেছত সাইন সিম্পটমছবিলাক যথেষ্ট কম বা সাটল হ'ব পাৰে যাৰ ফলত হয়তো তেওঁলোকে ৰোগীসকলে গম নাপাব পাৰে যে তেওঁলোকৰ কিডনি ৰোগ আছে কিডনি হেল্থ উইকটো চেলিব্ৰেট কৰাৰ উদ্দেশ্যটো হৈছে মানুহৰ মাজত কিডনি ৰোগৰ বিষয়ে অলপমান সজাগতাটো আনা আৰু বিশেষকৈ আৰ্লি স্ক্ৰিনিঙৰ ওপৰত যাতে আমি গুৰুত্ব দিওঁ সেইটোৰ বিষয়ে মানুহক অলপমান সচেতন কৰাটো নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক কুশলে আছে নিশ্চয় মই এতিয়া উপস্থিত আছোঁ গুৱাহাটীৰ সোণাপুৰ স্থিত কিডনি হস্পিটেল iUKDত মোৰ সৈতে উপস্থিত আছে কিডনি হস্পিটেল iUKDৰ বিশিষ্ট নেফ্ৰলজিষ্ট ডক্টৰ সুইটি কাকতি ডক্টৰ কাকতি অনুষ্ঠানত আপোনাক স্বাগতম আমি গম পাইছোঁ যে কিডনি হস্পিটেল iUKDয়ে অহা 22 জুনৰ পৰা 28 জুনলৈ কিডনি হেল্থ উইক উদযাপন কৰিবলৈ গৈ আছে গতিকে ইয়াৰ উদ্দেশ্য কি হয় বেসিক্যালি কিডনি হেল্থ উইকটো চেলিব্ৰেট কৰাৰ উদ্দেশ্যটো হৈছে মানুহৰ মাজত কিডনি ৰোগৰ বিষয়ে অলপমান সজাগতাটো আনা আৰু বিশেষকৈ আৰ্লি স্ক্ৰিনিঙৰ ওপৰত যাতে আমি গুৰুত্ব দিওঁ সেইটোৰ বিষয়ে মানুহক অলপমান সচেতন কৰাটো যেহেতু আমি জানো যে কিডনি ডিজিজৰ আৰ্লি ষ্টেজেছত সাইন সিম্পটমছবিলাক যথেষ্ট কম বা সাটল হ'ব পাৰে যাৰ ফলত হয়তো তেওঁলোকে ৰোগীসকলে গম নাপাব পাৰে যে তেওঁলোকৰ কিডনি ৰোগ আছে আৰু যেতিয়া এডভান্স ষ্টেজেছত তেওঁলোক আহে তেতিয়া তেওঁলোকৰ কষ্ট অফ থেৰাপিটো বাঢ়ি যায় এণ্ড অলং উইথ দ্যাট কোৱালিটি অফ লাইফটো অলপ ডিটৰিয়েট হয় চ' এই ডিজিজসমূহ যদি আমি যিমান আৰ্লি ডায়েগনচিছ কৰিম সিমান পেচেণ্টৰ কাৰণেও অভাৰঅল ভাল আৰু আমি কিবা প্ৰিভেণ্টিভ মেজাৰ্ছো ল'ব পাৰোঁ নেকি ডিজিজটো প্ৰগ্ৰেছ হোৱাৰ পৰা প্ৰিভেণ্ট কৰিবলৈ সেইখিনিও যাতে আমি পেচেণ্টক এডুকেট কৰিব পাৰোঁ সেইটোৱে মেইন উদ্দেশ্য হৈছে হয় ডক্টৰ কাকতি এতিয়া এগৰাকী সাধাৰণ দৰ্শক হিচাপে মোৰ মনত এটা প্ৰশ্ন আহিছে যে এগৰাকী ব্যক্তিয়ে যদি বহু দিনৰ পৰা হাই ব্লাড প্ৰেছাৰত ভুগি আছে অৰ্থাৎ উচ্চ ৰক্তচাপত ভুগি আছে বা তেখেতৰ যদি বহু দিনৰ পৰা ডায়েবেটিছ আছে বা তেখেতৰ ডায়েবেটিছ আৰম্ভ হৈছে গতিকে তেনে এগৰাকী ৰোগীৰ কিডনিটো বিকল হোৱাৰ সম্ভাৱনা বেছি নেকি ডেফিনেটলি ডায়াবেটিস আৰু হাই ব্লাড প্ৰেছাৰ এই দুটাই মোষ্ট কমন কাৰণ হয় কিডনি ৰোগৰ স্পেশালি আমাৰ ইণ্ডিয়ান সিনাৰিঅ'ত যদি কওঁ এতিয়া ইণ্ডিয়াখন ডায়াবেটিস ক্যাপিটেল হিচাপে জনা যায় পৃথিৱীৰ সবাতোকৈ বেছি অসংখ্যক ডায়াবেটিস ৰোগী আমাৰ ইণ্ডিয়াতে আছে চ' যেনেকৈ ডায়াবেটিস ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে তাৰ লগতে কিডনি ৰোগীসকলৰ সংখ্যাও বৃদ্ধি পাইছে যদি আমি টাইপ 2 ডায়াবেটিস পেশেণ্টসকলৰ কথা কওঁ বহুতবাৰ তেওঁলোকে যেতিয়া তেওঁলোকৰ ডায়াবেটিছটোৰ বিষয়ে প্ৰথমবাৰ জ্ঞাত হয় সেই সময়ত তেওঁলোকৰ অলৰেডি কিডনি ডেমেজেছবোৰ ষ্টাৰ্টেই হৈ যায় চ' প্ৰতিজন ডায়াবেটিক ৰোগী বা প্ৰতিজন হাই ব্লাড প্ৰেছাৰ উচ্চ ৰক্তচাপৰ ৰোগীয়ে তেওঁলোকে নিয়মীয়াভাৱে যাতে তেওঁলোকৰ কিডনিৰ হেল্থটো জানিবৰ বাবে যোনখিনি উচিত পৰীক্ষা নিৰীক্ষা লাগে তেওঁলোকে নিয়মীয়াভাৱে যাতে কৰি থাকে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে ডক্টৰ কাকতি এতিয়া অহা 22 জুনৰ পৰা 28 জুনলৈ আপোনালোকে যদি কিডনি হেল্থ উইক আপোনালোকে পালন কৰিব গতিকে তাত নিশ্চয় বিনামূলীয়াকৈ পৰামৰ্শ হ'ব হয় এইটো উইকত আমাৰ নেফ্ৰলজি কনচালটেশ্যনটো কমপ্লিটলি ফ্ৰী হ'ব চ' পেশেণ্টে সেইখিনি সুবিধা ল'ব পাৰিব হয় 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 গতিকে মোৰ এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে এগৰাকী কিডনি ৰোগীয়ে ডায়ালিচিছ সম্পৰ্কে বহু কথা হয়তো নাজানিব পাৰে গতিকে বহুতে ডায়ালিচিছটো এটা খুব জটিল প্ৰক্ৰিয়া বুলি ভাবি লয় গতিকে এগৰাকী সাধাৰণ মই এগৰাকী ব্যক্তি হিচাপে আপোনাক সুধিব খুজিছোঁ যে এই যে ডায়ালিচিছ কৰা হয় গতিকে এই ডায়ালিচিছটো খুব জটিল প্ৰক্ৰিয়া নেকি আৰু এই কথাখিনি জানিবৰ কাৰণে এগৰাকী ব্যক্তি এই উইকটোত আহিব পাৰে নেকি ডেফিনেটলি আহিব পাৰে আমি তেওঁলোকক কিডনি ৰিলেটেড
যিমান দূৰ ৰিনেল ৰিপ্লেচমেণ্ট থেৰাপি বুলি কওঁ ডায়ালাইচিছৰ অল মডালিটিজ সেইখিনি তেওঁলোকক আমি ডিটেইল ৱেত বুজাই ক'ম যদি তেওঁলোকক সেনেকুৱা সহায়ৰ দৰকাৰ আছে আৰু ডায়ালাইচিছৰ বিষয়ে যোনটো আপুনি ক'লে সেইটো এটা জটিল মানে প্ৰচিজাৰ নহয় এই যোনটো মেচিন বেছড ডায়ালাইচিছ হিমোডায়ালাইচিছ বুলি আমি কওঁ হস্পিটেলত যোনটোত কৰা হয় এইটো এটা বিৰাট চিম্পল প্ৰচিজাৰ পেচেণ্ট OPD বেচিছত আহি পেলাই তেওঁলোকে কৰি গুচি যাব পাৰে যদি তেওঁ এজন মেইনটেনেন্স ডায়ালাইচিছত থকা ৰোগী হয় এই গোটেই ডায়ালাইচিছটো কৰোঁতে আমি ইন এণ্ড এৰাউণ্ড 3 to 4 hours টাইম লাগে আৰু পেচেণ্টটো কি কয় আমি সেইখিনি সময়ত যেতিয়া ডায়ালাইচিছ কৰি থাকোঁ তেওঁলোকৰ BP পালছ চুগাৰ যিখিনি মনিটৰিং কৰিবলগীয়া হয় কৰা হয় আৰু একেবাৰে সিম্পল প্ৰচিজাৰ আৰু কিডনি হস্পিটেল আইউকেডি ডায়ালিচিছৰ গোটেইখিনি সুবিধা আছে হয় সুবিধা আছে নহয় জানো 22 জুনৰ পৰা 28 জুনলৈ আপোনালোকে যি কিডনি হেল্থ উইক উদযাপন কৰিবলৈ গৈ আছে সেই কিডনি হেল্থ উইক সফলভাৱে উদযাপিত হওক আৰু যিসকল ব্যক্তিয়ে হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছত ভুগি আছে তেওঁলোকেও আহি সেই সপ্তাহটোত বিনামূলীয়াকৈ পৰামৰ্শ ল'ব পাৰে আৰু পৰীক্ষা নিৰীক্ষাত যথেষ্টখিনি ৰেহাইৰ সৈতে তেখেতসকলে নিজৰ শৰীৰটোৰ চিকিৎসা কৰিব পাৰে গতিকে ডক্টৰ আপুনি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলে গতিকে আপোনাৰ এই সোণসেৰীয়া কথাখিনি এটা খুব সুন্দৰ বাৰ্তা হয় আমাৰ দৰ্শকসকলৰ মাজলৈ গৈছে গতিকে আপোনাৰ দিনটো শুভ হওক আপোনাৰ বাবে বিদায় লৈছোঁ আমি ধন্যবাদ থেংক ইউ